Hello everyone, আকৌ এটা নতুন ভিডিও লৈ আপোনালোকে লিনা দলৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মই লিনাই আজি লৈ আহিছো আকৌ এটা নতুন ভিডিও। তেতিয়া হলে বলক মোৰ ভিডিওটো ষ্টাৰ্ট কৰো। আপোনালোকক দেখাব লৈছো আমাৰ ঘৰত থকা এটা বস্তু এটা। তো ছোৱালীবিলাকে দেখিলে চাগে ছোৱালীবিলাকৰ মুখৰ পানী ওলাই যাব, কাৰণ মই কি কথা কৈছো আপোনালোকে গম পাইছে চাগে। তেতিয়া হলে বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো আৰু ভিডিওটো শেষলৈকে চাই থাকিব। যদি ভাল লাগে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুন ভিউৱাৰ জইন হৈছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ ভিডিওৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকিব। তেতিয়াহলে বলক ভিডিওটো ষ্টাৰ্ট কৰো। আৰু বস্তুটো হৈছে এইটো বস্তু, এই জুপি হৈছে আমাৰ ঘৰত থকা বিলম্বী টেঙা। তো ইমান ধুনীয়াকৈ লাগি আছে দেখিছেনে? এয়া ধুনীয়াকৈ লাগি আছে। কাৰ বাৰু জিভাৰ পানী পৰিছে ক'বচোন কমেণ্ট কৰি পেলাই মোৰ কমেণ্ট বক্সত। তো মই আপোনালোকক সকলোকে বেক কেমেৰা দি দেখাইছোঁ মই মোৰ এই টেঙাজোপা। তেতিয়াহ'লে চাই থাকক পিছলৈকে। আৰু যদি এই টেঙাজোপাৰে যদি আপোনালোকে তৰকাৰীও খাব পাৰি। এই টেঙা দি যদি আপোনালোকে তেনেকুৱা তৰকাৰী খোৱাৰ ৰেচিপি বিচাৰে বা চাব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই এটা ইয়াৰ ৰেচিপি দিম। তো চাই থাকক আপোনালোকে পিছলৈকে। এইটো পাচি এটা লৈ লৈছোঁ, সৰু খৰাহি। তো এতিয়া মই বিলাহী ছিঙিম। তো চাই থাকক ভিডিওটো শেষলৈ। এইকেইডাল মই ৰুই দিছিলোঁ বিলাহী, তো মাও ৰুই দিছিলে। তো কেইডালমান বিলাহী লাগি আছে। তো তাকে ভাবিলোঁ এতিয়া ছিঙিবলৈ। তো চাই থাকক এতিয়া ভিডিওটো। এই কেইজোপা হৈছে বিলাহী গছ কেইজোপা, এয়া লাগি আছে। তো অলপমান পকিছে, সেইকেইটা ছিঙি লৈ যাওঁ। এয়া পকিছে অলপ। তো পকাকেইটা ছিঙি লৈ যাওঁ। এয়া ইফালেও লাগি আছে, এইটো ৰঙা হৈ আছে, ধুনীয়া হৈছে। এয়া ঘৰৰ পূৰা ফ্ৰেছ বিলাহী। এটা লাগি আছে, এইটো এটা লাগি আছে, পকি আছে এইকেইটা। লাগি আছে, এইটো এটা পকিছে, এইটো এটা পকিছে। এইকেইটা বিলাহী চিঙা হৈ গ'লগৈ।